সুগন্ধি দ্ৰব্যৰ এনেকুৱা বিজ্ঞাপনবোৰ আমি সকলোৱে দেখিছোঁ, কিন্তু এনেকৈ কিয় দেখুৱায় জানানে? ইয়াৰ উত্তৰ বুজিবলৈ আমি এইটো জানিব লাগিব যে প্ৰতিদিনে আমি বিভিন্ন বিষয়ৰ লগত মুখামুখি হওঁ আৰু নতুন নতুন বিভিন্ন কথা মানি ল'ব লগাটো পৰোঁ। আমি ট্ৰেফিক আইন মানি চলোঁ অথবা ক'ভিডৰ বাবে দিয়া লকডাউনৰ নিয়মো মানি লৈছিলোঁ, কিন্তু এই কথাবোৰ কি কাৰণে মানো? এই ক্ষেত্ৰত গ্ৰীক দাৰ্শনিক এৰিষ্টটলে 3টা পদ্ধতি আগবঢ়াই থৈ গৈছে, যাৰ সহায়েৰে মানুহক অৰ্থাৎ আমাক কথাবোৰ মনাব পাৰে। সেইকেইটা হ'ল ইথোছ অৰ্থাৎ অথৰিটি, লগোছ অৰ্থাৎ লজিক আৰু পেথোছ অৰ্থাৎ ইমোশ্যন। যেতিয়া আমি পুলিচৰ ভয়ত ট্ৰেফিক আইন মানি চলোঁ, সেয়া ইথোছ অৰ্থাৎ অথৰিটিৰ বাবে আমি মানি চলিব পতিয়ন গৈছোঁ। ক'ভিডৰ সময়ত লকডাউন অৰ্ধ লকডাউনো আমি অথৰিটিৰ বাবেই মানি চলিছিলোঁ। আনহাতে আমি কি কাৰণে ট্ৰেফিক আইন মানি চলিব লাগে তাৰ যুক্তিযুক্ততা বিচাৰ কৰি যদি আমি পতিয়ন যাওঁ, তেন্তে সেয়া লগোছ। ক'ভিডৰ পৰা ৰক্ষা পাবলৈ মাস্ক পিন্ধাটো প্ৰয়োজনীয় আৰু সেয়া যুক্তিযুক্ত কথা, সেয়েহে আমি মানি লৈছিলোঁ। এয়া লগোছৰ উদাহৰণ। আৰু পেথোছ অৰ্থাৎ ইমোশ্যনেৰেও মানুহক কথা মনাব পৰা যায়। যেতিয়া অতি বেগেৰে বাইক চলোৱা ল'ৰা এজনক কয়, তুমি ইমান স্পীডত গাড়ী চলোৱা, তোমাৰ কিবা এটা হ'লে তোমাৰ মা দেউতাৰ কি হ'ব? এনেকৈ মনোৱাটোৱেই পেথোছৰ উদাহৰণ। কোম্পানীবোৰে সিহঁতৰ সামগ্ৰীসমূহৰ ক্ষেত্ৰত গ্ৰাহকক প্ৰতিয়ান নিয়াবলৈ এই কৌশলসমূহ ব্যৱহাৰ কৰি বিজ্ঞাপনসমূহ প্ৰস্তুত কৰে। আৰু যিবোৰ ক্ষেত্ৰত অথৰিটি নাখাতে আৰু লজিকেৰে প্ৰতিয়ান নিয়াব টান হৈ পৰে, তেতিয়া আমাৰ ইমোশ্যনক প্ৰভাৱিত কৰে আৰু আমি গম নোপোৱাকৈয়ে সেই সামগ্ৰীসমূহ ব্যৱহাৰ কৰাটো আমাৰ অভ্যাসত পৰিণত হয়। আৰু সেইবাবেই সুগন্ধি দ্ৰব্যৰ সামগ্ৰীসমূহৰ বিজ্ঞাপনত প্ৰায়েই দেখুৱায় সেই বিশেষ কোম্পানীটোৰ সুগন্ধি দ্ৰব্য ব্যৱহাৰ কৰা ল'ৰা এজনৰ শৰীৰৰ গোন্ধত গোটেই চহৰৰ ছোৱালী মোহিত হয়, য'ত নেকি কোনো লজিক নাই অথবা সেয়া বাস্তৱত কেতিয়াও নহয়। তথাপি তেনেকুৱাকৈয়ে বিজ্ঞাপনটো বনাইছে, কিয়নো ই আমাক ইমোশ্যনেৰে প্ৰতিয়ান নিয়াব।